নমস্কাৰ, মিতালীজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আগৰ ভিডিঅ'টো সকলোৱে চাই পেলাই ভাল পাইছে আৰু আপোনালোকে ভিডিঅ'সমূহ চাব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট সদায় কৰি থাকিব, কিয়নো আপোনালোকৰ কমেণ্ট আৰু লাইক পালেহে আমি নতুন ভিডিঅ' বনাবলৈ আকৌ উৎসাহ এটা পাওঁ আৰু নতুন কণ্টেণ্ট দিবলৈ আকৌ মোৰ মন যায়। চ' সেইকাৰণে কৈছোঁ ভিডিঅ'সমূহ লাইক আৰু কমেণ্ট সদায় কৰিব। আৰু আজি মই নতুন ভিডিঅ' যিটো আৰম্ভ কৰিব লৈছোঁ সেইটো মই আপোনালোকৰ ডেইলি লাইফত ইনক্লুড কৰিব পৰা দুটামান বস্তুৰ কথা ক'ম, যিকেইটা বস্তু আপোনালোকৰ ডেইলি লাইফৰ কাৰণে বহুত বেছিয়ে দৰকাৰী বুলি ক'ব লাগিব। সেইকাৰণে মই আপোনালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। শেষত এটা এক্সাৰচাইজ আছে, যিটো এক্সাৰচাইজ আপোনালোক সকলোৱে কৰিব পাৰে আৰু সেইটো বিষয়ে মই কি উপকাৰিতা সেইখিনি মই ইনক্লুড কৰিছোঁ, ক'ব চেষ্টা কৰিছোঁ। চ' সেইকাৰণে কৈছোঁ। চ' প্ৰথমতে আৰম্ভ কৰিছোঁ আমাৰ ডে টু ডে লাইফত ইনক্লুড কৰিব পৰা দুটা আমাৰ খাবলগীয়া দুটা বস্তুৰ বিষয়ে, যিটো আমি ছুপাৰ ফুড বুলিও ক'ব পাৰোঁ। চ' ফাৰ্ষ্ট, আৰু এইবিলাক যিখিনি কথা মই আপোনালোকক জনাই আছোঁ সেইখিনি মই নিজেই প্ৰমাণ পাইছোঁ কাৰণেহে কৈছোঁ দেই। মই একো না মোক ডক্টৰে উপদেশ দিছে কৰিবলৈ, না কিবা দিছে। মই যিখিনি বস্তুৰ পৰা মই আপোনালোকক নিজে উপকাৰিতা মই নিজে লাভ কৰিছোঁ আৰু সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰো যাতে উপকাৰ হওক, সেইকাৰণে মই বস্তুখিনি শ্বেয়াৰ কৰিছোঁ। চ' ফাৰ্ষ্ট কথা মই আপোনালোকে ৰাতিপুৱা আপোনালোকে কি বস্তু খালে আপোনালোকৰ দিনটো আপোনাৰ শৰীৰটোত ভালে যায়, মই সেইটো কথা আজি বেছি ইম্পৰ্টেঞ্চ দিব খুজিছোঁ। কাৰণ ৰাতিপুৱাতে আমাৰ শুই উঠাৰ পৰা আমাৰ এটা দিন আৰম্ভ হয় আৰু চ' সেইকাৰণে শুই উঠি আমি কি খাওঁ সেইটো গোটেই দিনটোৰ কামত শৰীৰটোত আমাৰ প্ৰভাৱ পেলায়। চ' আমি সকলোৱে জানো আমি ৰাতিপুৱা শুই উঠি আমি খালী পেটত পানী গিলাচ খাব লাগে। পানী আপুনি যিমানখিনি পাব পানী খাব পাৰে সিমানেই আপোনাৰ ভাল। এগিলাচ দুগিলাচ যিমানখিনি খাব পাৰে। আৰু ডেইলিটো আপোনালোকে জানে 4-5 লিটাৰ পানী আমি খাবই লাগে ডেইলি। চ' ৰাতিপুৱা শুই উঠি আপোনালোকে আপোনালোকে নৰ্মেল যিটো পানী খায় সেইটো আপোনালোকে সেইখিনি পানী ল'লে তাত অলপ কুহুমীয়া কৰি ল'ব আৰু তাতে 20 ml মানে গম পাইছেনে, ইমান সৰু কাপটোৱে 2 কাপ হ'ব। 20 ml এল'ভেৰা জুচ আপোনালোকে মিক্স কৰি পেলাই কাইলৈৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক। আৰু মই কৈছোঁ আপোনালোকক এমাহৰ ভিতৰত আপোনালোকে সুফল দেখিব। ফাৰ্ষ্ট কথা হৈছে আমাৰ বডিৰ যিখিনি টক্সিনছ থাকে সেইখিনি এল'ভেৰা জুচটোৱে পূৰা ফ্লাছ আউট কৰি দিয়ে। আৰু আমাৰ যিটো ডাইজেষ্টিভ ছিষ্টেমৰ যিকোনো প্ৰব্লেম হওক, আপোনাৰ গেছৰ প্ৰব্লেম হওক, কিবা প্ৰব্লেম হওক, সকলোখিনি আপোনাৰ এমাহত আপোনালোকে ভাল হৈ যাব। আৰু বাকী আপোনালোকৰ ছাল আৰু চুলিখিনিতো আছে, সেইখিনিতো আপুনি যিখিনি আমি লগাওঁ তাতকৈ আমি যেতিয়া খাম তেতিয়া আপোনালোকে বেছি আপোনালোকে তাৰ যিটো ৰিজাল্ট সেইটো বেছি গম পাব। চ' সেইকাৰণে কৈছোঁ এল'ভেৰা জুচটো আপোনালোকে খাওক আৰু আপোনালোকৰ ইমিউনিটি ছিষ্টেমটো চাবচোন কিমান ভাল হৈছে। মই নিজে যেতিয়া সুফল পাইছোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। চ' সেইকাৰণে আপোনালোকক কৈছোঁ। চ' আৰু ডায়েবেটিক পেচেণ্টসকলেতো এইটো ইউজ কৰেই, তেওঁলোকৰ কথা মই নকওঁ বেলেগকৈ, তেওঁলোকে জানে এইখিনি কথা। চ' মই কৈছোঁ আপোনালোকে ৱেইট লছৰ ক্ষেত্ৰত হওক, আপোনালোকৰ ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত হওক, আপোনালোকৰ ছাল চুলিৰ সমস্যা যিকোনো ক্ষেত্ৰত আপোনালোকে এল'ভেৰা জুচটো জাষ্ট ট্ৰাই কৰক। প্ৰথমতে এদিন দুদিন আপোনালোকে অকণমান টেষ্টটো অকণমান কিবা লাগিব পাৰে, কিন্তু মোৰ মতেতো টেষ্টটো একোৱেই নাই। টেষ্টটোৰ কথা একোৱেই নাই, অকল পানীৰ নিচিনাই লাগে খাই পেলাই। আৰু এদিন দুদিন খোৱাৰ পিছত নৰ্মেল হৈ যায়। আৰু আপোনালোকে বজাৰত যিকোনো ব্ৰেণ্ডৰ আপোনালোকে এল'ভেৰা জুচ এভেইলেবল আছে, আপোনালোকে পতঞ্জলিটো ইউজ কৰিব পাৰে, যিটো ময়ো কৰি আছোঁ বৰ্তমান। পতঞ্জলি এল'ভেৰা জুচটো ভাল হয় সেইটো বহুতখিনি, আৰু বেলেগ ব্ৰেণ্ডৰো আছে। বাকীখিনি মই ট্ৰাই কৰি পোৱা নাই কাৰণে মই নাজানো, সেইখিনি কথা নকওঁ। মই নিজেই পতঞ্জলিটো ইউজ কৰি আছোঁ, মই সেইটো বহুত ভাল পাইছোঁ। আৰু মোৰ মতে যিটো আমাৰ কেঁচা যিটো এল'ভেৰা আমি ঘৰত আছে, মোৰ ঘৰতো আছে, দেখিছে এইটো আছে। এইটো আপোনালোকে যিটো আপুনি সানে সেইটো বেলেগ কথা, কিন্তু খোৱাটো সদায় প্ৰচেছটো খাব লাগে বুলি পাওঁ। প্ৰচেছটো মানে আপোনালোকৰ যিটো মাৰ্কেটত এভেইলেবল আছে সেইটো খালে বেছি ভাল, আমি নিজৰ ৰকে খোৱাতকৈ। চ' সেইটো হৈছে আপোনাৰ ফাৰ্ষ্ট মই আপোনালোকক এটা টিপ দিলোঁ এল'ভেৰা জুচটোৰ কথা। আৰু নেক্সট মই আপোনালোকক কৈ আছোঁ আন এটা ছুপাৰ ফুড, যিটো আপোনালোকে নিজৰ ডেইলি ৰুটিনত ইনক্লুড কৰিব লাগে আৰু কৰাটো উচিত। সেইটো হৈছে আলমণ্ডছ। সকলোৱে খায়ে চাগে, বহুতে নাখায়ো বাৰু, বাট যিসকলে খায় সেইসকলে নিশ্চয় আলমণ্ডছৰ উপকাৰিতাৰ বিষয়ে জানে। কিন্তু এইটো যে আমাৰ কাৰণে কিমান দৰকাৰী সেইটো কথা বহুতেই আপোনালোকে নাজানে। আলমণ্ডছটো হৈছে ফুল অফ প্ৰ'টিন, জিংক, কেলছিয়াম, মেগনেছিয়াম। বেছি নালাগে আপোনালোকে ডেইলি 6টা বা 4টা যিমানকেইটা পাৰে। যিহেতু শুই উঠি কিছুমানে ৰাতি তিয়াই থৈ ৰাতিপুৱা খালী পেটতো খায়, যিসকলে ব্ৰেকফাষ্টৰ লগত ইনক্লুড কৰে, অ'টছত দি দিয়ে, কৰ্ণফ্লেক্সত দি দিয়ে আপোনাৰ, বা আপোনালোকে এনেই আপোনালোকৰ যদি ভোক লাগিলে আপোনাৰ আলমণ্ড 4টা বা 3টা আপোনালোকে খাই অলপ পানী খাই দিলে আপোনাৰ পেটটো ফুল কৰি ৰাখে, আপোনালোকৰ ভোক পিছত নালাগে সোনকালে। আৰু সেইকাৰণে কয় আলমণ্ডছটো আমাৰ ৱেইট লছত বহুত সহায় কৰে।
আৰু মহিলাসকলৰ কি হয় আমাৰ বোন প্ৰব্লেমটো বহুত সোনকালৰ পৰা আৰম্ভ হৈ যায় চ' সেইকাৰণে আপোনালোকে আলমণ্ডছটো আপোনালোকৰ ডেইলি ৰুটিনত এতিয়াৰ পৰাই ইনক্লুড কৰক ময়ো কৰিছোঁ অলৰেডি কেতিয়াবাই ভিডিঅ'টোৰ শেষত মই এটা প্লেংকৰ যিটো এক্সাৰচাইজ আপোনালোকক তাতে দেখাব চেষ্টা কৰিছোঁ আপোনালোকে এইটো প্লেংক মই আপোনালোকক কৰি দেখাব বিচাৰিছোঁ চ' এইটো আপোনালোকে এখন তলত মেট পাৰি ল'ব মেট পাৰি পেলাই জাষ্ট লেগকেইটা এনেকৈ কৰি পেলাই পূৰা বেকটো আপোনালোকে ষ্ট্ৰেইট ৰাখি হাতকেইটাৰ ওপৰত ভৰ দি পেলাই এনেকৈ হোল্ড কৰিব হোল্ড কৰি পেলাই আপোনালোকে যিমান সময় পাৰে 30 ছেকেণ্ডৰ পৰা আপ টু যিমান সময় আপোনালোকে হোল্ড কৰিব পাৰে এইটো গোটেই হোল বডিৰ কাৰণে ভাল হয় এইটো অতি সোনকালে আপোনালোকৰ কেলৰি বাৰ্ণ কৰাত সহায় কৰে আৰু আপোনালোকৰ ষ্ট্ৰেছ ৰিলিফতো বহুত বেছি ভাল তো আপোনালোকে এইটো কাইলৈৰ পৰা ট্ৰাই কৰক ঘৰতে ট্ৰাই কৰিব পাৰিব এইটো এক্সাৰচাইজ আপোনালোকে ট্ৰাই কৰক মই 3টা বস্তু আপোনালোকক কৈছোঁ 3টা বস্তু আপোনালোকে কালিৰ পৰা নিজৰ ডে টু ডে লাইফত ইনক্লুড কৰি চাওকচোন তাৰপিছত কেনেকুৱা ৰিজাল্ট পায় নিজে গম পাব আৰু এটা কথা মই ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকিম কিন্তু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই অকল চাই পেলাই অকল থৈ নিদি লাইক আৰু কমেণ্ট এটা কৰিলে মোৰ বেছি ভাল লাগিব বিকজ আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ মই নতুনকৈ আকৌ উৎসাহ পাম নতুন কণ্টেণ্ট দিব চেষ্টা কৰিম চ' কেনে কৈছোঁ মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু নতুন বস্তু দি থাকিম অকল হেল্থ আৰু বিউটি কথাই নহয় ইয়াত বহুত বস্তু থাকিব ডে টু ডে লাইফৰ কথাও মই বহুত ইনক্লুড কৰিব চেষ্টা কৰিম আৰু অকল হেল্থ আৰু আমাৰ ফিটনেছটো যে অকল আপোনালোকৰ খোৱা আৰু এক্সাৰচাইজৰ পৰাই নহয় আৰু বহুত বস্তু এটা সোমাই আছে এটা হেল্থি লাইফৰ কাৰণে চ' সেইটো কথা মই আপোনালোকক মাজে মাজে কেনেকৈ কৰিব লাগিব চব দেখাব চেষ্টা কৰি থাকিম চ' আজিলৈ আহোঁ তেতিয়াহ'লে বাই